জয়তু প্ৰণাম গুৰু অনিৰুদ্ধ শতকোটি নমস্কাৰ যাহাৰি চৰণে পখিলো শৰণ গুৰু মানিবাৰম বাৰ আজলিয়ায় পুত্ৰ জনম দিলা নাম থলা হৰ কণ্ঠ দেখি দিবৰূপ পৰম আনন্দ হৈলা গুণ্ডাগিৰি বাপ মোৰ গুৰু হৈলা গুণ্ডাগিৰি বাপ ৰাম ৰাম আজলিয়ায় পুত্ৰ জনম দিলা নাম থলা হৰ কণ্ঠ দেখি দিবৰূপ পৰম আনন্দ হৈলা গুণ্ডাগিৰি বাপ মোৰ গুৰু হৈলা গুণ্ডাগিৰি বাপ ৰাম ৰাম চন্দ্ৰ বেদ ঘোৰা কাণ সখে ভৈলা বহাগ মাহৰ পঞ্চদশ শুকুলা নৱমী বাৰ বৃহস্পতি জন্মিলা হৰ কণ্ঠ মোৰ গুৰু জন্মিলা হৰ কণ্ঠ ৰাম ৰাম আজলিয়ায় পুত্ৰ জনম দিলা নাম থলা হৰ কণ্ঠ দেখি দিবৰূপ পৰম আনন্দ হৈলা গুণ্ডাগিৰি বাপ মোৰ গুৰু হৈলা গুণ্ডাগিৰি বাপ বান্ধৱ কৃষ্ণ কৃষ্ণ এ ৰাম আমাৰ গুৰু অনিৰুদ্ধ কল্পতৰু মহাৰত্ন ভক্তি মংগল অমৃত সমান অগীতে মাতে মোৰ বৈ আছে গংগা জল প্ৰাণ ভৰি প্ৰিয়া ভক্ত কৃষ্ণ হৰ কণ্ঠ গিৰি আজি কিনো নাম পালা শ্ৰীমন্ত গোপাল গুৰু কিনো নাম দিলা অন্য শাস্ত্ৰ কৰো দি ভকতিক ধৰি সেইকাৰণে তোমাৰ নাম অনিৰুদ্ধ হৰি ৰাম ৰাম হৰ কণ্ঠ গিৰি আজি কিনো নাম পালা শ্ৰীমন্ত গোপাল গুৰু কি
কৃষ্ণ 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 এ ৰাম আচাৰ্যৰ গুৰু ভাৰ